এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল কাবেৰী ব্লগ। আশা কৰোঁ সকলোৱে ভালে আছে। আপোনালোক সকলোলৈকে শাৰদীয় দুৰ্গা পূজাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰি পূজাৰ বতৰত সকলোৱে সাজি কাচি ওলোৱাৰ দৰে ময়ো আজি ওলালোঁ। আজি সপ্তমী। বৰ্তমান মই আছোঁ জোৰত শিলপুখুৰী। ইয়াতে মোৰ ৰুম আছে। ৰুমৰ পৰা ওচৰতে মই পূজা চাবলৈ আহিলোঁ, দেৱী দৰ্শন কৰিবলৈ আহিলোঁ। তো আপোনালোকে চাই থাকক কি কি দেখিছোঁ, কি কি চাইছোঁ, কেনেকৈ দৰ্শন কৰিছোঁ। প্ৰথমে আমি গৈ মা দুৰ্গাৰ আশীষ লৈ লওঁ। তাৰপাছত আপোনালোকক সকলো দেখাই আছোঁ পূজা জোৰদত কেনে হৈছে। বন্ধুসকল, পূজা চাই থকাৰ মাজতে আপোনালোকক এটা কুৱেশ্যন কৰোঁ যে আপোনালোকে জানেনে দুৰ্গা মাতাই মহিষাসুৰক কিয় বধ কৰিছিল? আপোনালোকে প্লিজ কমেণ্ট বক্সত মোক জনাবচোন। মোৰ জনামতে মই আজি অলপ আপোনালোকক দেৱী মাতা দুৰ্গা আৰু মহিষাসুৰৰ বিষয়ে কওঁ শুনক। মহিষাসুৰ নামৰ এজন পৰাক্ৰমী অসুৰ আছিল। তেখেতে ব্ৰহ্মদেৱতাক তপস্যা কৰি বৰদান পাইছিল যে তেখেতৰ মৃত্যু কোনো দেৱতা বা মনুষ্যই তেখেতক বধ কৰিব নোৱাৰে। অহংকাৰত তেখেতে পতিত হৈ বৰদান পোৱাৰ পাছত স্বৰ্গ মৰ্ত্য সকলোতে হাহাকাৰ সৃষ্টি কৰিবলৈ ধৰিলে। তেতিয়া দেৱী মা দুৰ্গাই স্বয়ং তেখেতৰ লগত 9 দিন 9 ৰাতি যুদ্ধ কৰি 10 দিনা মানে দশমীৰ দিনা তেখেতক যুদ্ধত পৰাস্ত কৰিছিল। সেইকাৰণে দুৰ্গা পূজা দশমীলৈকে পতা হয়, অৰ্থাৎ দশৰালৈকে পতা হয়। মই যিমানখিনি জানো আপোনালোকক সিমানখিনি ক'লোঁ। আৰু যদি ভালকৈ কিবা জানে আপোনালোকে, যদি ভুল হৈছে প্লিজ কমেণ্ট বক্সত আপোনালোকে জনাব বুলি আশা কৰিলোঁ।
নল'লা কোন চাইটো কিমান লৈছ 30 টকা কাগজ ভিডিঅ' বনাইছোঁ পূজা বতৰত জেলেপি খোৱা মজাই কি লয় ডাঙৰ মানুহ ডাঙৰ তো বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে আপোনালোকে প্লিজ কমেণ্ট বক্সত জনাব আৰু যিবিলাকে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই বন্ধুসকল মই কাবেৰী আজি আপোনালোকৰ মাজৰ পৰা লৈছোঁ বিদায় আগলৈ নতুন এটা ভিডিঅ' লৈ অহাৰ আশাৰে বাই বাই লাভ ইউ অল